ঘৰত মৰচি সমান কাম আছো পথাৰ ৰোৱনী আছে হালি চামজি বোকা দি থোৱা আছে পুলিয়াও আছে কোনফালে ক'ব মানুহ এজনীহে মই আৰু এই সোপাকো বনাব লাগিব নহয় ৰ'দেও ফালিব আজি আৰু যাবি আৰু পথাৰলৈ সোনকালে যাম বুলি ভাবিছিলোঁ এয়াহে হৈছে আকৌ এজনীলে ভাত এজনীলে ৰুটি নে পিছে মানুহ নহয় এইবোৰ কামৰ টাইমতহে এনেকুৱা হয় জুইও জ্বলাই থৈছিলে কেইপাতে নোমালে চাই আহোঁগৈ এতিয়াহে দিগদাৰ কৰিব পাইছোঁ ঐ পম্পী এফালে মই নোৱাৰো দেই পথাৰ ৰোৱনী আছে মই কাম কৰি আছো মোৰ চাৰ্টটো ক'ত থলি আজি বৰদে খালিব সোনকালে আহিব পৰা নাই তই এতিয়া হৈ গ'ল আৰু বেচা নাপাব কাহক চাইকেল খালে মা ৰ'দ দিছো ময়ো লাগিয়ে যাওঁ কঠিয়াবোৰ বৰ চাপৰ ইমান বেয়া হৈছে বেলেগ বেয়া হৈছে বনে গোটেই টান খাই থাকিলে আজিকে হ'ব দিয়ক আৰু উঠক বলা উঠাওঁ আপুনি গা ধুৱক যত্ন কৰিছে ৰুটি কেইটা বনাই থৈ যাবিচোন মই নোৱাৰো দেই
পথাৰলৈ যাওঁ মোৰ গামোচাখন আনি দেচোন গামোচাখন আনচোন গামোচাখন কেলে লাগে ফটোশ্বুট কৰিলে তই ছোৱালী এনেকৈ যাওঁনে ইমান বোকা কেনেকৈ যাওঁ ফটো মাৰিবি দেই হ'ব হ'ব প্ৰথমবাৰ জীৱনত পানী লাগিছোঁ ধুনীয়া লাগিলে মই পঠিয়াই লাগে ধুনীয়া মাৰি দিয়া ৰখি থাক ৰখি থাক ৰখি থাক ৰখি থাক দেই মই ৰাখিটো লৈ লওঁ ভালকৈ এখন চাই হৈ গ'ল বেলেগ এটা পাওঁ যায় ৰৈ দে মই বোকা এটা লগাই লওঁ হাতত কঠিলে ধুনীয়াকৈ ফটোখন মাৰি দিবি দেই হ'ব হ'ব মাৰি দিম টকা ফেচবুকত ফটো দিব লাগিব কেনেকুৱা আছে চাই ধুনীয়া হৈছে ফেচবুকত দিলে ধুনীয়া হ'ব বল যাওঁ বল